ভাবিলোঁ বিয়াৰ ছিজন ষ্টাৰ্ট হৈছে, বহুত বিয়াও আছে আৰু সেইবাবে মাছৰুমিত কালাৰ কৰি দিওঁ। ধুনীয়া ধুনীয়া ৰ'দ দিছে, এনেকৈ ৰ'দত বহি কাম কৰি খুব ভাল পাওঁ মই। কোনে কোনে ভাল পাই জনাবচোন। তো মাছৰুমিত কালাৰ লগাই দিলোঁ। বহুত বিয়াও আহি আছে কাৰণে সঘনাই লগাব নাই, 2 মাহ মানৰ মূৰত লগাই আৰু এনে আগতে মায়ে লগাব নাছিল, মই আহবাৰ লগাই আৰু মই লগাই দিওঁ। তো এনেকৈ কালাৰ কৰি দিলোঁ মাৰ চুলিত। মা আৰু ময়ে থাকিম, আপোনালোকে যদি চাইছে গম পাব। লং ভিডিঅ'ত সকলোবোৰ ডিটেইলছ দিছোঁ, বহুত দিন লং ভিডিঅ' দিয়া নাই। তো ভাবিলোঁ আজি যি কাম কৰি থাকোঁ মই তাকে আপোনালোকক দেখাওঁ, শ্বেয়াৰ কৰি দিওঁ। তো এনেকৈ মুকলিকৈ কোনে কোনে মাছ বাছি ভাল পাই জনাবচোন। তো মাছ বাচিলোঁ, মাগুৰ মাছ আনিছোঁ। তো চিম্পলকৈ অকল পিঁয়াজেৰে এখন আঞ্জা বনালোঁ মাগুৰ মাছৰ। ভাল পালে ভিডিঅ'কেইটা লাইক কমেণ্ট কৰি দিব, মৰম দিব নতুনকৈ অহা সকলকো। আৰু যোনে চাই ভিডিঅ' সকলোকে মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ। তো আজিলৈ ইমানখিনিয়ে। বা